নমস্কাৰ, ৱেলকাম টু কেডি আছামিজ এডুকেশ্যন। BA 5th চেমিষ্টাৰ আছামিজ মেজৰৰ প্ৰথম প্ৰশ্ন কাকত পুৰণি অসমীয়া নাটক প্ৰথমটি গোট শংকৰদেৱৰ ৰুক্মিণী হৰণ নাট মই পঢ়াবলৈ লৈছোঁ। আজিৰ আলোচনাৰ বিষয় 5 নম্বৰীয়া প্ৰশ্নোত্তৰ। অংকীয়া নাট কাক বোলে আৰু অংকীয়া নাটৰ বৈশিষ্ট্য অথবা উপাদানসমূহ কি কি আছে আমি আলোচনা কৰিম। অংকীয়া নাট কাক বোলে বুলিলে আমি ক'ব লাগিব যে অংকীয়া নাটৰ জন্মদাতা মহাপুৰুষ শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু মাহাত্ম্য জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ পৰিপ্ৰেক্ষিতত লোকসকলক ভক্তিৰসৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নৃত্য গীত আৰু অভিনয়ৰ সহায়েৰে এক শ্ৰেণীৰ নাট উদ্ভাৱন কৰিছিল। এই নাটসমূহত এটা অংক থকা বাবে ইয়াক অংকীয়া নাট বোলে। প্ৰশ্ন উত্তৰটোৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু যদি মোৰ সৈতে জড়িত হ'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই কমেণ্ট ছেকশ্যনত টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি দিম। আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ কি কি। এই একেটি প্ৰশ্ন বেলেগ বেলেগ ধৰণে সুধিব পাৰে। আমাক এনেকৈ সুধিব পাৰে যে অংকীয়া নাটৰ লগত জড়িত বিষয়সমূহ কি কি অথবা অংকীয়া নাটৰ উপাদানবোৰ কি কি। এই তিনিওটা ধৰণে আহিলে আমাৰ উত্তৰবোৰ একেই হ'ব। অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্যটো হৈছে সূত্ৰধাৰৰ প্ৰাধান্য। মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি অংকীয়া নাটসমূহৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে। তাৰ ভিতৰত প্ৰধানটো হৈছে সূত্ৰধাৰৰ প্ৰাধান্য। সূত্ৰধাৰ হৈছে অংকীয়া নাটৰ মুখ্য উপাদান। শংকৰদেৱে অংকীয়া নাটৰ সূত্ৰধাৰৰ আৰ্হিটো আমাৰ সংস্কৃত নাটকৰ পৰাই লৈছিল। যদিও দুয়োটা চৰিত্ৰৰ কিন্তু সম্পূৰ্ণ মিল নাছিল। অংকীয়া নাটৰ সূত্ৰধাৰ নাটৰ আৰম্ভণিৰ পৰা শেষলৈকে মঞ্চত উপস্থিত থাকি সম্পূৰ্ণ নাটখন পৰিচালনা কৰিছিল। আনহাতে সংস্কৃত নাটকত সূত্ৰধাৰে কেৱল নান্দী শ্লোক পাঠ কৰিয়েই নাটৰ প্ৰস্তাৱনা আগবঢ়াই দি মঞ্চৰ পৰা আঁতৰি যায়। সূত্ৰধাৰৰ প্ৰাধান্যতাৰ ওপৰত আমাৰ দীঘলীয়া কুৱেশ্যন লিখিবলৈ আহে। তাৰ বাবে মই আন এটা ভিডিঅ' প্ৰস্তুত কৰিম, আপোনালোকে নিশ্চয় সেই ভিডিঅ'টি চাব। দ্বিতীয়তে আমাৰ অংকীয়া নাটৰ বৈশিষ্ট্য হৈছে গীতিধৰ্মিতা। অংকীয়া নাটৰ আৰম্ভণিৰ পৰা শেষলৈকে কাব্য গীতধৰ্মী শ্লোক আৰু প্ৰয়াৰৰ প্ৰাচুৰ্যতা দেখিবলৈ পোৱা যায়। শ্লোকত যি কথা উনুকিয়াই দিয়া হয় তাকে সূত্ৰধাৰে বাখ্যাৰ জৰিয়তে চৰিত্ৰৰ সংলাপ আৰু গীতৰ জৰিয়তে বৰ্ণনা কৰে। অংকীয়া নাটৰ গীতবোৰ প্ৰধানকৈ 4টা ভাগত ভগোৱা হয়। ভক্তি প্ৰধান বা গুৰুগম্ভীৰ প্ৰতিমা। অংকীয়া নাটৰ তৃতীয়টো বৈশিষ্ট্য হৈছে ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ। ব্ৰজাৱলী ভাষাটো আচলতে কোনো এক বিশেষ ঠাইৰ ভাষা নহয়। এই ভাষাটো এটা কৃত্ৰিম উপভাষা। সমাজৰ সহজ সৰল মানুহবিলাকক নাটৰ বিষয়বস্তু ভালদৰে বুজাই দিয়াৰ উদ্দেশ্যৰে শংকৰদেৱে শ্ৰুতিমধুৰ আকৰ্ষণীয় ভাষাৰ সৃষ্টি কৰিছিল। আৰু এই ব্ৰজাৱলী ভাষাৰ জৰিয়তে অংকীয়া নাটসমূহে এক নিৰ্দিষ্ট আসন লাভ কৰিবলৈ সক্ষম হৈছিল। শংকৰদেৱৰ সৃষ্টি ব্ৰজাৱলী ভাষাটো মৈথিলী ভাষা আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণ। অংকীয়া নাটৰ আন এক বৈশিষ্ট্য হৈছে লয়যুক্ত গদ্যৰ ব্যৱহাৰ। লয়যুক্ত গদ্যৰ ব্যৱহাৰে অংকীয়া নাটক স্বকীয়তা প্ৰদান কৰিছে। নাটৰ কাহিনীসমূহ সূত্ৰধাৰ বা ভাৱৰীয়াসকলে সুৰ ধৰি গায়। সংলাপত ব্যৱহাৰ হোৱা বাক্যবোৰত অন্তধ্বনিৰ মিল, অনুপ্ৰাসৰ সঘন প্ৰয়োগ আৰু সুৰ অনুসৰি শব্দ বিন্যাসে ঠায়ে ঠায়ে সমান দৈৰ্ঘ্যৰ চুটি চুটি বাক্যৰ প্ৰয়োগৰ দ্বাৰা ৰচনা ৰীতি সৰল আৰু লয়যুক্ত ঠাঁচ ব্যৱহাৰ কৰা দেখা গৈছে। অংকীয়া নাটৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে মুক্তিমংগল ভটিমাৰ ব্যৱহাৰ। অংকীয়া নাটৰ শেষৰ পৰ্যায়ত সূত্ৰধাৰে দৰ্শকসকলৰ কুশল কামনা কৰি মুক্তিমংগল ভটিমা কীৰ্তন কৰে আৰু মুক্তিমংগল ভটিমাৰ জৰিয়তে অংকীয়া নাটৰ সামৰণি কৰা হয়। আজিলৈ ইমানতে সামৰণি কৰিলোঁ। মোৰ আগন্তুক ভিডিঅ'বোৰত পুৰণি অসমীয়া নাটক অৰ্থাৎ BA 5th চেমিষ্টাৰৰ প্ৰথমখন প্ৰশ্ন কাকতৰ গোটেইকেইটি গোটৰ ওপৰত প্ৰশ্নোত্তৰ আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।